Hello everyone, welcome back to our YouTube channel. I'm going to vlog. So, namaskar janaisu মোৰ YouTube channel লৈ আৰু আজি হৈছে আমাৰ ভোগালী বিহুৰ 1 তাৰিখ তো বলক আজি কি কৰো দেখুৱা হ্যাপি বিহু কৈ ফেলে হ্যাপি বিহু একদম মানে অৱস্থা বেয়া হৈছে খেতৰ তো গাইস ইয়াৰ ৰাতিপুৱা জাস্ট গাটো ধুই ওলাইছো মেজি জ্বলাব ওলাইছে সো মই একো কৰা নাই ডাইৰেক্ট ওলাই গৈছো বলক তাত যাই দেখাইছো এয়া মেজি জ্বলাই আছো আৰু এয়া আমাৰ খৰিমাহত ভাইটিহতে সকলোৱে লগ হৈ পেলি মেজিটো জ্বলাইলো মা হৰলা দিয়া মাকা দিলো তা গটাই বাদ দিলো গটাই বাদ আনছিলা নেকি না খাবো Hello guys, my name is Final photo talk dime talk কথা নাই hello itu lembar bati marsil happy হে হ্যাপি ভোগালী বিহু বলে আটা মারল মে টিকো ভোগালী বিহু বড়া ফুট পাইছো এটা ফুট পো হ্যাপি পকামান খাল বিহু কি দিল্লি বিহু সুতেরা হয় না নহয় ওকে রসিন চল দে এই মারিং না তো গাইস এসা আমার গুনু একদম পুরো রেডি হয়ে গেল গুনু কিবা কই গুনু ফেলছা টি লাগে হ্যাঁ টি লাগে সুমা নংকে লাগে নালকে হবে কেনে মরম এটা পিন নংকে বা লং বের বিন দিছে কেনে ভাল ও জান হ্যাপি বিহু কই দিয়া হ্যাপি বিহু তো গাইস এয়া আমি ৰেডি হৈ পুৰা দুটামান ৰিল সিল বনাই ললো এই দাদাহঁতৰ লগতে ওচৰতে বনালো ৰিল বনালো আৰু কি কৰিম আৰু আজি এনেকা দিয়া তুমি দিয়া তেওঁৰ কৰ্ম পালন কৰিলে মায়াই বান্ধিছে কাৰণ মায়াময় উপেক্ষা কৰিলে উপেক্ষা মানে এৰি দিয়া এৰি দিয়া মায়াময় সতৰ ৰজতম কোনোবাই যদি কোনোবাই তম নময় বেদৰ বন কৰি হৰা অৰণ্য বুলি কৈছে বেদ এইটো বাদ তো গাইস এয়া নামঘৰৰ পৰা দৌৰাদৌৰিকে ঘৰত গৈ আছোঁ ছোৱালী উঠিছে টোপনিৰ পৰা সেয়া দিন আৰু একো ভালদৰে ভিডিঅ' চিডিঅ' কৰিবই নোৱাৰোঁ চাহৰ এটিএম হৈছে না হৈছে চাহৰ এটিএম হৈছে কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে আমার তাই মনো আমার নয়নের বিয়া তো গাইছ এতিয়া সন্ধিয়া হ'ল তো মই গৈ আছোঁ মোৰ মামীহঁতৰ ঘৰত বিহু খাবলৈ চববিলাক দেখাই আছোঁ কি খাওঁ এয়া খোজকাঢ়ি গৈ আছোঁ অকলে কোনো নাই চাওক ৰাস্তা এয়া ঘৰ চাওক বেছি দূৰ নহয় ওচৰতে চবলক খাই আহোঁ বিহু তো গাইছ এয়া চাওক পুৰা প্লেট বজাই কৰি দিছে তো এতিয়া মই খাই লওঁ তো গাইছ ইয়াৰ ৰাতিলৈ আমাৰ ডিনাৰত আজি আছে এয়া মই মাংস বনাব ওলাইছোঁ এয়া মাংস মায়ে কাটি আছে বিহু বুলি আজি মাংস বনাব লৈছোঁ ঘৰত আহিছোঁ মাংস খাবই লাগিব এয়া চাওক পিঁয়াজ কাটি আছোঁ তেল গৰম হৈ গৈছে এইফালে এইটো হৈছে মাংস এইটো মাংস নহয় হয় তো গাইছ এয়া আৰম্ভ কৰিছোঁ বনাবলৈ এয়া পিঁয়াজ মছলা দিলোঁ আদা নহৰু দিয়া নাই বাৰু তো গাইছ এয়া ৰাতিলৈ পুৰা একদম ভাত ৰেডি মাংস ভাত দালি একদম চিম্পুলকৈ আৰু বলক আমি ভাত চাত খাই লওঁ আৰু ভিডিঅ'টো খুব বেছি দীঘলীয়া নকৰোঁ বাৰু তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু আগলৈ ভিডিঅ' ভ্লগ আহিছে বাই